আয়ুক দেউতাকৰ সৈতে ৰাতিপুৱাই পঠাই দিলোঁ। এনেকৈ যদি ৰাতিপুৱা সময়খিনি অকণমান উলিয়াই নিয়ে ঘৰৰ আটাইখিনি কাম নিয়াৰিকৈ হৈ যায়। এতিয়া দেউতাক গৈছে জিমলৈ, তাকো লগত লৈ গৈছে। পিছে যিদিনা দেউতাকে জিমলৈ লৈ যায় সেইদিনাখন আকৌ তেওঁ জিম কৰা নহয়, তাক চোৱাহে হয়। তাক পঠিয়াই লৈ মই মুঠতে ধাই ধুই কামত লাগি গৈছোঁ। প্ৰথমতে নামঘৰৰ পৰা আহি লৈছোঁ, তাৰ পাছতহে বাকী কামবিলাকত হাত দিছোঁ। প্ৰথম আৰম্ভণি ৰুমটোৰ পৰাই কৰিছোঁ, কাৰণ দিনটো আৰম্ভ ৰুমটোৰ পৰাই হয় আৰু ৰুমটো যদি পৰিষ্কাৰ হৈ থাকে বিৰাট ভাল লাগে। এই যে তলত পেলাই থোৱা কাপোৰখিনি দেখিছে, এইখিনি মানে ধুবলগীয়া কাপোৰ। এনেকৈ ধুবলগীয়া কাপোৰবিলাক মই তলত পেলাই যাওঁ। এইকেইদিন যে মকৰাৰ বিষয়ে বৰ বেয়া বেয়া বাতৰিবিলাক শুনি আছোঁ। বিশেষকৈ আমাৰ শিৱসাগৰত কিবা ভালুকি মকৰা নে তেনেকুৱা এজনী ওলাইছে, সেইজনী বোলে বিৰাট বিষাক্ত। আৰু এজন মানুহৰ দেখিছোঁ মকৰাই কামোৰাৰ কাৰণে আঙুলি এটাকে কাটিবলগীয়া হৈছে। গতিকে পৰাপক্ষত ৰাতি যিমান পাৰে সিমান আঁঠুৱাখন তৰিবলৈ চেষ্টা কৰিব। আৰু বহুতেই এই আঁঠুৱাখনৰ লিংকটো বিচাৰি থাকে। মই লিংকটো দিছোঁ, কিন্তু সেই লিংকটোত মানে অ'পেন কৰি চালে ৰিট্ৰাই বুলি দেখায়। মই নিজেও চাইছোঁ। গতিকে আপোনালোকে ফ্লিপকাৰ্টতে হওক বা বেলেগ কিবা এপছতে হওক আপোনালোকে মস্কুইটৰ নেট বুলি মাৰি দিব। এই মই যে পেকেটটো দেখালোঁ, তেনেকুৱা এখন দেখিলে গম পাই যাব 800 কেইটকা লৈছিলে। সেনেকুৱা প্ৰাইজৰ পালে আপোনালোকে লৈ ল'ব। মানে সেইটো কোৱালিটি বহুত ভাল হয়। 400 কিমান টকীয়াও আছে, কিন্তু সেইখন ইমান ভাল নহয়। এতিয়া মোৰ বিচনাখন পাৰিও হৈ গ'ল। পিছে এই বেড কভাৰখন যে পাৰিবলৈ বৰ দিগদাৰ, বহুত ডাঙৰ হয়। কিন্তু এটাই ভাল, 4 চুক মাৰি ধুনীয়াকৈ সোমাই যায়। ৰুমৰ কাম কৰি থকাৰ লগে লগে মই পাকঘৰত ভাতো বনাই আছিলোঁ। এতিয়া ভাত দালি হৈ গ'ল, ভাজিৰ কাৰণে আলু কাটি আছোঁ। আলু আৰু চয়াবিন বুট দি ভাজি অকণমান বনাই দিম। পেকেটৰ পৰা মিঠাতেল ভৰালে মই বুদ্ধি এটা কৰোঁ, গম পায়নে? তেতিয়া পেকেটত এক টোপালো মিঠাতেল থাকি নাযায়। এনেকৈ যদি ৰাতিপুৱা পেকেটৰ পৰা ভৰাওঁ, গোটেই দিনটো বটলটোৰ সন্মুখত উবুৰিয়াই থৈ দিওঁ পেকেটটো, তেতিয়া পেকেটত এটোপালো মিঠাতেল নাথাকে। আৰু এনেকৈ যে ভাতকেইটা উখনিয়াই দিছোঁ, তেতিয়া ভাতকেইটা জৰজৰীয়া হৈ থাকে। কুকাৰৰ প্ৰেছাৰ যোৱাৰ লগে লগে এনেকৈ উখনিয়াই দিলে তেতিয়া ভাতকেইটা বৰ ধুনীয়া হয়। তাৰ পাছতে আহিলোঁ কাপোৰ ধুবলৈ বুলি। আৰু মানুহজনে কাপোৰত মানে পিকৰ দাগ লগাই আহিল টি চাৰ্টটোত। এতিয়া সেইটো কেনেকৈ যোৱাব লাগিব তাকেই চিন্তা কৰি আছোঁ। তেওঁলোকো আহি পালেহি। এতিয়া এই কঠীয়াখিনি ৰঙচুৱা পৰি গৈছে, সেইকাৰণে তাত সাৰ মাৰি দিছে। টি চাৰ্টটোত পিক লগাই আহি এতিয়া মোক অৰ্ডাৰ দি আছে, বোলে বেকিং, নেমু আৰু কলগেট লগাই দিবা, একেবাৰে গুচি যাব। মই বোলো দেখা যাওকচোন, সেয়াও কৰি চাওঁ। পিছে একোডাল নহ'ল, মানে যাতে তামোলৰ পিক নপৰে তাৰ বাবে আপুনি ৰঙা চকু দেখাব লাগিব, তেতিয়াহে কাপোৰ চাফা হৈ থাকিব। আৰু খাই উঠিছিলোঁহে, দুপৰীয়া যোগাৰ কৰিব হ'লেই নহয়। মানে শুই উঠি আম খাম বুলি আমকেইটা বুটলি থৈছোঁ, নহ'লে কেৰ্কেটুৱাই খাই পেলায়। লোকে চিলেটত অ আ ক খ লিখে, আমাৰ এইবিলাক আঁকুৱাইছে। ধৰিব পাৰিছেনে? এটা হুইছেল, এটা ডাইপাৰ আৰু এটা হৈছে গান বজোৱা বক্সটো। আৰু মোৰ অনুৰাগীক দেখিছে নাই, ধুনীয়াকৈ খাবলৈও দিওঁ যাতে এক্টিংটো ভাল কৰে। আজিলেই মানে লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে হাঁহি থাকক, সুখত থাকক।